জিন আপুনি এসা ভাগ আছে কিয় মই মাততে আপুনি কৈছে মই চাহ কোট আপুনি চাহ কৈছে এনে মাতিছো আৰু আছা বলা চাহ খাবা হা মোক চাহ খাবলৈ মাতিছে এইটো আছাই চাহ আছে নে কোন আছে চাহ খোৱা কি চাই আছা আপোনাৰ চাহ আছো কি চাইছা মোক আপুনি আছাই চাহ ভাগ আছে হেই মই তোমাৰ এছাই চাৰে ভাইক কিয় হ'ম কিন্তু মোক চাহ বনাই যে খুৱাইছে মন গ'ল খুৱাইছো আৰু চাহ মানে চাহ বনাবলৈ মন গৈছে কিয় হাঁহিছা মানে আপোনাৰ চাহ দোকানী মোহন হলে টিকনিয়ে চিকনিয়ে কেনেকুৱা লাগিব তাকে ভাবিছো পাগলটো এইটো তুমি চাহ খোৱাচোন তাৰপিছত তোমাৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা আছে কথা আছে ইম্পৰ্টেণ্ট কথা কি কথা থানাৰ ভিতৰৰ কথা চাহ কওকচোন প্ৰথমতে চাহ খাই লোৱাচোন বিস্কুট লাগিব নাই আৰু এখন পাৰি ইয়াত বহা নালাগে ছাৰ তলতে ভাল লাগিছে হেঁচা এটাও পৰি আছে একো নহয় মই কৈছো নহয় ওপৰত বহা ওপৰত আচ্ছা মানে চব খবৰ মই আপোনাক দিব লাগিছে মই ঘৰত থকাৰ সময়ত কোনে কি কি কৰিছিল মানে আপুনি ঘৰত থকা সময়ত ঘৰৰ মানুহে কি কি কৰিছে ঘৰৰ মানুহে নহয় থানাৰ মানুহে কি কি কৰিছে কোনো একোডাল নকৰিছে কি একো নকৰিছে আপুনি যে থানাত নাই মই কৈছো থানাও খতম কি কোনো একোডাল নকৰিছে কি আচৰিত চোৱা মোহন মোক চব সঁচা কথা কোৱা মই কৈছো ঠেঙৰ জোখটো লৈ লওক এয়া ঠেং সমান আছে এটা যদি মিছা কথা কৈছে এখন ঠেং কিন্তু ছুটি হৈ আহি আছে চোৱা তুমি মোক এফালৰ পৰা চব কৈ যোৱা চব বিস্কুট আছে চাহকাপ হোৱাহেঁতেন ভাল লাগিলে তেনাও ডিঙিটো যে শুকাই আছে এবাৰ যদি মোক ডিঙি তিয়াই দিছে চব কথা যেন চিলিপ কৰিহে ওলাইছে ৰবা